তো আজি এতিয়া মানে মই আহি আছোঁ, মই মানে আজি সন্ধিয়া আহিছিলোঁ শ্বিলঙলৈ। তো একদম মানে শ্বিলঙৰ অলপ ভিউ দেখাইছোঁ, আপোনালোকক চাই লওক। হেল্ল' এভৰিৱান, কি খবৰ? আৰু আমি একদম ৰিচান দেখাই দিয়া বা মুখখন। এতিয়া আমি আহি আছোঁ শ্বিলঙৰ মানে শ্বিলঙৰে একা বেকা দীঘলীয়া বাট। তো আমি শ্বিলঙৰ ৰাস্তা দি আহি আছোঁ ধুনীয়াকৈ। আপোনালোকে এয়া দেখিব পাৰে ধুনীয়া। আৰু একদম ভাবিলোঁ ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। ৰিচান চোৱা, তোমাৰ শ্বিলঙত আহি কেনেকুৱা ফিল হৈছে? হা ৰিচান দেখাই দিয়া, শ্বিলঙত আহি তোমাৰ ফিলটো কেনেকুৱা হৈছে দেখাই দিয়া। আমাৰ এয়া ৰিচানে এতিয়া ক'ব কেনেকুৱা এটা ফিল হৈ আছে, কৈ দিয়া হা ৰিচান, কৈ দিয়া আকৌ কেনেকুৱা ফিল হৈছে তোমাৰ। ৰিচান তোমাৰ শ্বিলঙত আহি ফিল কেনেকুৱা হৈছে? ভাল লাগিছে। কিমান ভাল লাগিছে? কিমান দেখাই দিয়া। ৱাও, আমি একদম দুইটা আহি আছোঁ। আমি কিন্তু শ্বিলঙত বেলেগে বাইক দি যায়, গাড়ী দি যায়, কিন্তু আমি নাই দেই, আমি খোজকাঢ়ি আহিছোঁ ন ৰিচান? হয়নে নহয়? অঁ হয়নে নহয়? হয়নে? তাৰপিছত ঘৰত আহি খালোঁ ঔটেঙা। ঠাণ্ডা দিনৰ ৰ'দত বহি টেঙা খোৱা মজাই বেলেগ ন। আৰু এটা কথা দেই, মই কিন্তু শ্বিলং যোৱা নাই, এনেই এইটো মই ধেমালি কৰিছোঁ। আপোনালোকে আৰু কমেণ্ট কৰি নজনাব দেই শ্বিলং যোৱা এনেকুৱা নহয় বুলি। তো মই এনেই ধেমালি কৰিছিলোঁ। আৰু এতিয়া আমি ৰ'দত বহি পূৰা টেঙা খাই আছোঁ। আৰু কোনে কোনে এনেকৈ ঠাণ্ডা দিনৰ ৰ'দত বহি টেঙা খাই ভাল পায় কমেণ্ট কৰি জনাব। তাৰপিছত আমাৰ ওচৰৰে পথাৰখনত আছে, পথাৰখনতে মানে এডাল ডাঙৰ বগৰী গছ আছে। ইমান মজা লাগে খাই বগৰী। তো আমি টেঙা খাই ভাবিলোঁ আমি এতিয়া বগৰী খাম। আৰু আমি গ'লোঁ বগৰী পাৰিবলৈ। একদম ধুনীয়া পাহাৰৰ নিচিনা জেগাটো, বহুত ভাল লাগে মানে, কিবা পাহৰুৱা জেগাৰ নিচিনা লাগে আৰু পথাৰৰ মাজত। তো আমি একদম গ'লোঁ বগৰী খাব কাৰণে। আৰু আমি এতিয়া ধুনীয়াকৈ বগৰী পাৰি আছোঁ। আৰু এফালে মই বগৰী খাই আৰু এফালে ইয়াত দেখিছেনে বগৰী ইমান টেষ্টি লাগে। আৰু বগৰীকেইটা খাই ইমান টেষ্টি লাগে ন, আপোনালোকেও খাই এবাৰ মানে ক'ব। আৰু এইফালে আমাৰ ৰিচানে বগৰী একদম পূৰা মোনাত ভৰাই ল'লে ন ৰিচান? পাহাৰৰ ওপৰত আছোঁ আজি। আমি পাহাৰৰ ইয়াত নামি গৈছোঁ। বগৰী পাৰা হৈ গ'ল। আৰু আমি পুৰা বগৰী খাই ভাল পাওঁ। ইমান কষ্ট কৰি আমাৰ এতিয়া ফাইনেলি বগৰী হৈ গ'ল। আৰু এতিয়া আমি খামগৈ। আমি আজি ঘৰত যাম। বাই বাই। আমি এতিয়া ঘৰত যাম। বগৰী পাৰা হৈ গ'ল। অ'কে, পথাৰৰ চিনাৰীটোকে এবাৰ চাই লওক আপোনালোকে।
আৰু এইফালে আমি একদম বগৰী একদম ৰেডি কৰি ল'লোঁ। কাৰ কাৰ খাব মন গৈছে কমেণ্ট কৰি জনাব। আৰু এতিয়া ঘৰত গা চা ধুই মই আহিলোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই। তো আজিলৈ আহিছোঁ, বাই।